जा रहे हैं अभी। मौसम थोड़ा खुल गया है, मतलब बारिश थोड़ा रुका है, थोड़ा सा कम हो गया है। तो बने रहिए, वीडियो के मज़ेदार नज़ारों का आनंद लीजिए। बारिश ने भिगा दिया है, ये देखो, ये देखिए पूरा भिग गया हो बारिश में। तो আমি গৈ আছোঁ এতিয়া বৰ্তমান ভীমাশংকৰ দৰ্শন কৰিবৰ কাৰণে, যিহেতু আজি শাওনৰ প্ৰথমটো সোমবাৰ আৰু ভাবিলোঁ যেতিয়া পুনেত আছোঁৱেই আৰু আপোনালোককো যদি নেদেখাওঁ, শাওনৰ মাহত যদি বাবাক দৰ্শন কৰিবলৈ নাযাওঁ তেতিয়া যাম কেতিয়া, সেইকাৰণে ওলাই আহিলোঁ। আৰু এয়া আহি আছোঁ এতিয়া। মই যোনটো জেগাত আছোঁ, য'ত ৰখি আছোঁ, জেগাখনৰ নামটো ঠিক নাজানো বুলিয়ে ক'ব লাগিব। আৰু এতিয়া ওলাইছোঁ, প্ৰায় এতিয়া বাজিলে 1:30 আৰু আমি ওলোৱা দেৰি, কিয়নো সোনকালে ওলাবলৈ মই ৰখি আছিলোঁ, কিন্তু সোনকালে ওলোৱা নহ'লে। এতিয়া আহিলোঁ, আমি আহি পাইলৈ আধা বাটতে এই হোটেলত। ভাইয়ে মোৰ লগত দিশান্ত আছে, তো দিশান্ত আৰু মই আহিছোঁ। বিশেষকৈ সি ক'লে বোলে কিবা এটা খাই লওঁ, মই বোলো যদি খাই লওঁ তেতিয়াহ'লে ৰখোঁ ন। এয়া কি মিছল খাই আছে আৰু মই ৰখি আছোঁ চাহৰ কাৰণে। চাহটো আহক, চাহটো খাওঁ। ময়ো বৰতত থকাৰ কাৰণে তেলৰ बोलूँगा ना, अभी तुम ही बोल दिए ना, और मैं क्या बोलूँ। মানে তাৰ ভৰিত বিশেষকৈ চাইলেঞ্চাৰ লাগিলে। চাইলেঞ্চাৰ লগাৰ পিছত সি ওলাই আহিছে মোৰ লগত যাবৰ কাৰণে, সেইকাৰণে তাকো বহুত বহুত ধন্যবাদ। কিন্তু বহুত ৰখালে, আজি গোটেই দিনটো ৰখালে। আৰু আপোনালোককো মোৰ ভিডিঅ'টোলৈ বহুত বহুত স্বাগতম জনাইছোঁ। আৰু শাওণ মাহৰ এই পবিত্ৰ মাহটো আপোনালোকৰ দিনবিলাক ভালে ভালে যাওক। বাবাৰ দৰ্শন আপোনালোকেও মোৰ লগতে কৰক। আপোনালোকে ফ'ল' কৰি ল'ব পেজটো, আৰু মোৰ ইউটিউব চেনেলৰ লিংকটো ইয়াতে দিয়া আছে। ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ আহি থাকিবলগীয়া যিবিলাক নতুন নতুন ভিডিঅ' আপোনালোকৰ কাৰণে বহুত বহুত মজা ভিডিঅ' বনাম বুলি যেনেকৈ কথা দিছিলোঁ, সেই তেনেকৈ লৈ আহি আছোঁ এতিয়া লাহে লাহে এটা এটাকৈ। কিয়নো মই কাম কৰি আছোঁ কোম্পানীত, সময় উলিয়াবলৈ অলপ অসুবিধা হয়। अभी भाई का रेनकोट निकल रहा है क्योंकि बारिश छोड़ दी है। अभी मौसम भी खुला खुला लग रहा है, आसमान भी खुला, अच्छा लग रहा है। ये लो लो। शुरू हो गया है हम लोगों का सफर। वो वहाँ पे देखिए एक मंदिर बना हुआ है, अच्छा लग रहा है, कितना सुंदर लग रहा है। वहाँ पे भी एक अभी दर्शन कैसे होता है, होता है कि नहीं होता है, आपको दूसरा भी कर सकता है, क्यों बोल नहीं सकते। বন্ধুসকল, সময় দেৰি হ'ল, হাতত বহুত কম সময় লৈ পেলাই আমি এয়া ওলাই আহিছোঁ। নাজানো আগতকৈ কি হয়। আমাৰ মনত পূৰা ফূৰ্তি, মানে কিমান ফূৰ্তি বুজাব নোৱাৰোঁ। আৰু মোৰ মনত বিশেষকৈ বেছিয়ে অলপ ফূৰ্তি, কাৰণ
প্ৰথমটো জ্যোতিৰ্লিংগ দৰ্শন মোৰ জীৱনৰ। 12 জ্যোতিৰ্লিংগ দৰ্শন কৰা এটা বহুত ডাঙৰ সপোন আছে, কিন্তু সেই সপোনটোৰ আজি প্ৰথমটো খোজ আগবঢ়াবলৈ গৈ আছোঁ। মানে ভাল লাগি আছে, মনত বহুত ফূৰ্তি লাগি আছে, बहुत फूर्ती लगी है सर। अभी हम लोग पहुँचे हैं घोड़े गांव। अभी घोड़े गांव से आगे जाएंगे तो हम लोगों को मिलेगा चिरौली। चिरौली के बाद आएगा अम्बे गांव। ये हो गया घोड़े गांव। गांव के सुंदर नज़ारे। বন্ধুসকল, এতিয়া আমি যোনটো জেগাত উপস্থিত আছোঁ ইয়াৰ পৰা প্ৰায় 45 কিলোমিটাৰ ভীমাশংকৰ জ্যোতিৰ্লিংগলৈ। কিন্তু ৰাস্তাৰ কাষেৰে যেতিয়া আহি আছোঁ বহুতো লজ আৰু হোটেল দেখিবলৈ পাইছোঁ। এইটো বুজিব পাৰিছোঁ যে ইয়াত থাকিবলৈ বা ষ্টে কৰিবৰ কাৰণে কোনো অসুবিধা নাই। হোটেলত বহুত থকাৰ পিছতো আমাৰহে কোনো এতিয়ালৈকে থকা প্লেনটো হোৱা নাই, কাৰণ লগৰজনৰ কাইলৈ জইনিং আছে কোম্পানীত। আজি ইণ্টাৰভিউ দি আহিছে, সেইকাৰণে আমি অহাও আজি পলম হৈ গ'ল। মই ৰাতিপুৱা প্ৰায় 7:30টাতে ওলাই ৰেডি হৈ বহি আছোঁ। তাৰ পৰা আহি পাওঁতে ইণ্টাৰভিউ দি আহি পাওঁতে প্ৰায় বাজিলে 12টা। আৰু 12:10 আমি ওলাই আহিলোঁ। তাকে এতিয়া অকল এটাই আশা কৰি গৈ আছোঁ যে সন্ধিয়া আৰতিত আমি দৰ্শন কৰিবলৈ পাম বুলি। এতিয়া যি হ'ব সেয়া গৈ পোৱাৰ পিছতহে গম পোৱা যাব কি হয়। বাকী বাবাৰ ওচৰত প্ৰাৰ্থনা এটাই কৰি আছোঁ যে আমি সোনকালে গৈ সন্ধিয়া আৰতিত হ'লেও দৰ্শন কৰিবলৈ যাতে পাওঁ। नो ऑप्शन है ना भाई को फिर से रेनकोट लगाना पड़ेगा। अभी हम लोग हैं अम्बे गांव में। अम्बे गांव के किस जगह पे है एग्जैक्टली तो बता नहीं सकते। हाँ हो, ये देखिए हम लोग किधर है। इस होटल के सामने रुका हुआ है। तो ये जो एरिया दिख रहे हैं ना, वो पूरा विलेज एरिया है। बिल्कुल मस्त शांत जगह है, जो शहर के शोर शराबों से बहुत दूर बोलते हैं ना, ऐसे जगह में है। अच्छा लग रहा है। और भाई वहाँ पे सेंस कर रहा है, रेनकोट पहन रहा है। मतलब फिर से थोड़ा थोड़ा बारिश चालू हो गया। वही आगे वीडियो में बने रहे, देखिए। এতিয়ালৈকে আমি যি দৃশ্য দেখি আহিছিলোঁ, যি প্ৰাকৃতিক মনোমোহা দৃশ্য দেখি আহিছিলোঁ, সেয়া অকল ট্ৰেইলাৰ আছিলে। এতিয়া গোটেই ফিল্মখন বাকীয়ে আছে চাবলৈ। আপোনালোকে এখনলৈকে চাই থাকক, খালি মজা লাগি যাব। বুজিছে নাই কি ধুনীয়া পাহাৰ। যিটো মই আৰু এয়া ষ্টেডিয়াম আছে। यार एक्सीडेंट এই দেখিছে, আধা বাটতে এয়া এক্সিডেণ্ট হৈ পৰি আছে।
फंस चुका है। এতিয়া আহি পালোহি গেট, মেইন গেট। ইয়াত দেখিছে গাড়ীবিলাক, ইয়াত পাৰ্কিং এৰিয়া, ইয়াত চব পাৰ্কিঙৰ সুবিধা আছে। আৰু ইয়াৰ পৰা আগত যাবলৈ নিদিয়ে বুলি কৈছে, ৰাতিপুৱাই যাব পাৰিব বুলি কৈছে। জানো কি হয়, চাওঁ, যাব পাৰোঁ নোৱাৰোঁ। ইয়াৰ যাবলৈ নিদিওঁ বুলি কৈছে। এতিয়া আগলৈ ৰখি থাকিব লাগিব, কাইলৈ ৰাতিপুৱা যাব লাগিব। ৰাতিপুৱা 6টা বজাৰ পৰা 11টা বজালৈকে খোলা আছে বুলি কৈছে। এতিয়া জানো কি হয়, এইফালৰ পৰা আগলৈ যাবলৈ দিয়া হোৱা নাই। এই দেখিছে ৰখাই থৈ দিছে, এই দিশান্তে কথা পাতি আছে। জানো যদি আগলৈ যাবলৈ দিয়ে কেনেবাকৈ যাম, আৰু নহ'লে কিবা কৰিব লাগিব, উপায় নাই। বহুত আমিও গম নাপাওঁ ন যে এনেকৈ যাবলৈ নিদিব, আধা বাটতে ৰখাই দিব। এতিয়া ইয়াৰ পৰাও আৰু আগলৈ 6 কিলোমিটাৰ, লগত 6 কিলোমিটাৰ আছে। তো ইয়াৰ পৰা 6 কিলোমিটাৰ আগলৈ যাবলৈ নিদিলে ইয়াতনো ক'ত থাকিম বা কি কৰিম ন। এতিয়া তেনেকুৱা, এতিয়া কি হয় চাওঁচোন। খোজকাঢ়ি যাব পাৰিম বুলি কৈছে, কিন্তু খোজকাঢ়ি এতিয়া 6.5 কিলোমিটাৰ ইয়াৰ পৰা যোৱাটো মুখৰ কথা নহয়। পাহাৰীয়া এৰিয়া, বহুত দূৰ হ'ব। আকৌ আহিব লাগিব 6 কিলোমিটাৰ, 4.5 কিলোমিটাৰ খোজকাঢ়ি ইয়ালৈকে। এনেইতো 3 কিলোমিটাৰ আগত পাৰ্কিঙৰ সুবিধা আছে বুলি আমি গম পাইছিলোঁ, কিন্তু এতিয়া ইয়াত যোনখিনি জেগা ৰখাইছে ইয়াৰ পৰা 6 কিলোমিটাৰ প্ৰায়। তাকে চাওঁ কি হয়। বাইক ইয়াতে পাৰ্ক কৰি দিছোঁ, ইয়াৰ পৰা যাব নোৱাৰোঁ আগত, সেইকাৰণে এতিয়া কি কৰিম, বাছত গৈ আছোঁ। বাছৰ টিকেট কাটিবলৈ কেছ পইচা নাই কিয়া হাতত এটকা। চাই লওঁ কি হয় কি নহয়, আৰু উপায় নাই। চব অনলাইনেই আছে, ইয়াৰ হাততো অনলাইন, মোৰ হাততো অনলাইন। এই তিতিবুৰী অৱস্থা কি, কাপোৰৰ অৱস্থা কি, পেণ্ট দি দিছে। देखिए बाहर की तरफ तो पूरा धुंध धुंध दिख रहा है, कुछ नजर नहीं आ रहा है। दिखाता हूँ। আহি পাই গ'লোহি, বাছ ৰখাইছে ভীমাশংকৰ বাছ ষ্টেণ্ড, জ্যোতিৰ্লিংগ। হৰ হৰ মহাদেৱ। लास्ट पड़ी इतना इधर आओ, जाओ दर्शन करके आओ। भाई यस आओ, 6 बजे आओ। ए नाना हां, अरे आओ आओ। मंदिर भी तला पहले मंदिर क्या দেখিছে, একোৱে দেখা নাপায়, একোৱে দেখা নাপায়। চাৰিওফালে ধোঁৱা 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 ধোঁৱা, কুঁৱলী 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 কুঁৱলী। এইখন গাড়ী লাষ্ট গাড়ী হয়। এতিয়া আমি এইখনতে, যদি আকৌ ঘূৰি যাবলৈ হয় আমি এইখনতে যাব লাগিব। দেখিছা নাই, একোৱে দেখা নাপায়, একোৱে দেখা নাপায়। এতিয়া দৰ্শনৰ কাৰণে গ'লো, আমি কি দেখা পাম, তাকে যাওঁ। মজা লাগি গ'ল ভাই, মজা লাগি গ'ল। মোৰ দুৱাৰেদি ভিতৰলৈ সোমাই আহিছোঁ, আৰু এতিয়া দৰ্শনৰ কাৰণে আমি কোনফালে যাব লাগিব, এইফালে যাব লাগিব চাগে নিশ্চয়। আমি এইফালে যাম। এতিয়াতো দৰ্শন নহ'ব বুলি কৈ আছে চবেই,
কিন্তু দৰ্শন নহ'লেও কমচে কম আমি মন্দিৰ ভাগটো ওচৰৰ পৰা যাব পাৰিম, ওচৰৰ পৰা চাব পাৰিম। সেইকাৰণে আমি আহি আছোঁ এতিয়া। বাকী কি হয় ভগৱান, বাবাই যি কৰে সেয়াই হ'ব, ভালেই কৰিব যি কৰিব। আৰু ইয়াতে দোকান বজাৰ আছে, হোটেল আছে ইয়াত থকা মেলাও সুবিধা হ'ব চাগে। তাকে চাম কি কৰিব পাৰোঁ, থাকিব পাৰোঁ নোৱাৰোঁ সেইটো চাওঁ। আৰু এতিয়া আমি সেই পাইছোঁহি নিৰ্জা লাগিছে, বহুত মজা লাগিছে, বহুত মজা লাগিছে। বুকত ট্ৰেইন ডেম কৰিছে, চকু পানী ওলাও ওলাও লাগি গৈছে। কাৰণ বহুত দিনৰ এটা সপোন পূৰণ হ'ব গৈ আছে। বহুত দিনৰ এটা সপোন, লগভগ 13-14 বছৰ পুৰণি এটা সপোন। তাৰপিছত একোৱে দেখা পোৱা নাই, কিন্তু দেখিছে গোটেই ধুৱলি 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 ধুৱলি, একোৱে দেখা পোৱা নাই। মন্দিৰভাগৰ ওচৰত পাওঁ কিন্তু একোৱে দেখা পোৱা নাই। এতিয়া মন্দিৰভাগ দেখাই পোৱা নাই। পাই গ'লোহি আমি মন্দিৰৰ মূল দুৱাৰ। মন্দিৰৰ মূল দুৱাৰ পাই গ'লোহি, কিন্তু এইফালে ভিতৰলৈ যাবলৈ নিদিব চাগে, ৰখাইছে। চাওঁ কি হয়, সুধিলে গম পাওঁ। প্ৰথম দৰ্শন। প্ৰভু, এনেকৈ আপোনালোকক দৰ্শন কৰালো বাবা ভীমাশংকৰৰ। ভিতৰলৈ যিহেতু যাব নোৱাৰোঁ, সেইকাৰণে এনেকৈ বাহিৰৰ পৰাই দেখালোঁ। আৰু ইয়ালৈকে আহিলোঁ, কিন্তু ভিতৰলৈ যাবলৈ দৰ্শন কৰিবলৈ ৰাতিপুৱা 5টা বজাৰ পৰা ধৰি লৈ 11টা বজাৰ ভিতৰতে আমি দৰ্শন কৰিব পাৰোঁ। আৰু এতিয়া বৰষুণো বহুত, মানে ইয়াত দেখিছে যিমানবিলাক মানুহ দেখিছে চব ইয়াৰ পৰাই এনেকৈ ভিডিঅ' বনাইছে, এনেকৈ হেৰি কৰিছে। যাব নোৱাৰিম, ভিতৰলৈ যাবলৈ বন্ধ কৰি দিছে। এতিয়া কেনেকৈ যাব? এলিভেটৰ কাম চলি আছে, কি কৰিম? ইয়াৰ পৰাই ঘূৰিছোঁ আৰু বাবাক ইয়াৰ পৰাই প্ৰণাম কৰিলোঁ। জুবিন দাৰ ন্যায়ৰ কাৰণেও গ'লোঁ, তাতে জুবিন দায়ো ন্যায় পায়। আৰু সেয়াই আৰু কৰিব। ইয়ালৈকে ভিডিঅ' যদি চালে, ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দৰ্শনটো নহ'লে, কিন্তু দৰ্শন নহ'লেও এতিয়া আমি ঘূৰিটো যাবই লাগিব, যিহেতু কাইলৈ দিনত ডিউটি আছে। আৰু আমি আহিম নেক্সট, আৰু যেতিয়া এইটো আৰম্ভণিয়ে আৰু আছে সপ্তাহ, সেয়েহে আমি শাওণ মাহৰ ভিতৰত যেনেকৈ নহ'লেও দৰ্শন কৰিম, আপোনালোকক দৰ্শন কৰামেই। এতিয়া আপোনালোকে যিমানটো দৰ্শন কৰালোঁ, সেই সিমানটোতে আপোনালোকো সন্তুষ্ট থাকক, ময়ো সন্তুষ্ট থাকিবলগীয়া হৈছে। মনত বহুত দুখ আপোনালোকক বুজাব নোৱাৰোঁ। এতিয়া চকু পানী অলপ সময় আগত চকুৰ পানী ওলাই গৈছিলে, কিন্তু কি কৰিম, উপায় নাই। যিহেতু এনেকৈ হ'লেও এতিয়াতো যাবই লাগিব ঘূৰি। তাকে যাওঁ। আহিলে বাছ, এখন দেখিছে বাছ। এতিয়া আমি যাব লাগিব পাৰ্কিঙলৈকে, তাকে যাওঁ আৰু। अभी फिर से आके पहुंच चुके हैं पार्किंग में। ये रहा हम लोगों का बाइक, और ये चारों ओर जितना अंधेरा दिख रहा है ना, ये सब कोहरा है। ये अंधेरा मत समझो। अभी ये इधर में सूरज डूबने का टाइम हुआ नहीं है, क्योंकि 6:30 बज चुका है। अभी 6:30 ही बज रहा है। टाइम होता तो अभी उधर जैसे मालूम पड़ा ना, इधर में सिर्फ 8 महीना ऐसा ही रहता है, कोहरा। 4 बजे के बाद ऐसे बस चला गया है। यही पुणे का लास्ट बस।
दोनों का हालत बहुत खराब हो गया है। बारिश में भीगा, अरे पूरा सफर नीचे खत्म, इसका पाँव का दर्द है, पूरा सफर नीचे खत्म है। फिर भी आए, दर्शन नहीं हुआ है, बहुत बुरा लग रहा है, लेकिन क्या करेंगे, आएंगे फिर से, और अभी टाइम बाकी है ना।